যায় নহয় এইটোৱে हेलो गाइस आज মই বনাম গাহৰি মাংস আৰু কোমোৰা এটো মোৰ ৰেচিপি নহয় এটো ৰাজেশৰ ৰেচিপি হয় আজি হি বনাব মই বনাবলে এতিয়া হি পুৰা নাৰিকল খোৱাত ব্যস্ত লাষ্ট কৰিছে যেহেতু কবলে বাট ৰেচিপিটো হি শিকাব আহক যি হালতে বনাওগে এয়া কেৰাহীখন পাতি ললো এফালে জিজি লাগে দেখিছে নহয় এক ঘৰৰে কোমোৰা এয়া পিয়াজ কাটি লোৱা হৈছে এইখিনি দেখিলো কলে নহবনে লাষ্ট কৰিছে বোলে এইটো হল মেজেঙা পাত মুখত হেৰি উমাই আছে নাৰিকল উমাই আছে কাৰণে নিদিয়ে দিম এইখন পাও গৈছে তহে হিকাবি মই বনাম এতিয়া বাদ নাৰিকল থুবা আছে অলপ আছে কেৰাহী জ্বলি যাব হেনেকে কৰি ধেমালি কৰি তেল দিম প্ৰথমতে তেল কম তেল দিম ন হ'ব নাই কম তেল এটো একে হ'বলে হল আমাৰ জলকীয়া নহৰু পেষ্ট আৰু ইফালে ৰাজিছে বান্দৰৰ নিচিনা বহি লৈছে পিৰা লবলে কৈছে পিৰাও লৈ লোৱা নাই আমি গাঁৱলীয়া মানুহ আছো তেলটো গৰম হ'ব দিম তাৰপিছত পিয়াজ দিম নে মাংসখিনি দিম পিয়াজ ঠিক আছে পিয়াজখিনি প্ৰথমতে মাংস দিবি ন প্ৰথমতে মাংস দিম মই বনাম বুলি ভাবিছিলো হি কলে হিয়ে বনাব সেইকাৰণে হি এতিয়া বনাইছে গাহৰি মাংস দিছো তো গাহৰি মাংসই হ'ব ন এইটো কোপা শিকিলি ৰেচিপিটো এইটো মানে গাহৰি খাই জানো আগতে ৰুমত বনাই খাওঁ মানে এইটো ষ্টাইল পিয়াজ তেতিয়া দালি দিছো অলপ ৰং ধৰিছে মাংসখন এতিয়া পিয়াজ দি দিছে ভালকে মিক্স কৰিব লাগিব কিমান দেৰি এইখিনি সিজাব লাগিব মানে আৰু কিমান দেৰি পিছত নিমখ হালধি দিবি আৰু লাগিব এতিয়া নিদিও একো নিমখ মানে মাংসৰ পানীটো পুৰা শুকাই যাব লাগিব ন কেলে ৰাজেশে বনাই আছে গাহৰি ময়ো লগতে বহি হেল্প কৰি আছো হেল্পনো কি আৰু ফটো মানে ভিডিঅ' শ্বুট কৰি আছো ফটোশ্বুট নহয় মুখৰ পৰা ফটোশ্বুট বুলিয়ে ওলাই গৈছে আৰু সদায় নিজে বনাই থাকোঁ আৰু সদায় নিজে বনোৱা ষ্টাইলটো কিমাননো খাম বৰ লাগে সেইকাৰণে আজি ক'লোঁ ৰাজেশৰ ষ্টাইল বনাব ক'লোঁ আৰু সি আগতো বহুত ধুনীয়া ৰেচিপি বনায় আৰু বহুত ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপকামিং ভিডিঅ'ছত বাট আজি গাহৰি ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে কমেণ্টটো ভাল কমেণ্ট দিব আৰু যদি বেয়া পায় তেতিয়াহ'লেও কমেণ্ট এটা দি দিব তেতিয়াহে গম পাম আপোনালোকে ভাল পাইছে নে বেয়া পাইছে ৰেচিপিবোৰ চাই এতিয়া বেছি কথা নকওঁ ৰেচিপিটো দেখাওঁ নহ'লে আকৌ স্কিপ হৈ যাব নহয় কি দিব কি নাই জলকীয়া আদা এতিয়া জলকীয়া নহৰু আদা পেষ্ট তাৰপিছত নিমখ হালধি এতিয়াই লগত দি দিবি আৰু জুইটো ইমান জ্বলি আছে একো নহয় এইটো ৰেচিপিত অকণমান তেল মাংস হ'লে বেছি ভাল ন যিহেতু কোমোৰাৰ ফ্লেভাৰটো তেতিয়া ধুনীয়াকৈ মিক্স হ'ব ন লাউ আলু কোমোৰা আলু ঘৰৰ কোমোৰা দেই ন ঘৰৰ কোমোৰা এনেও টেষ্টি কিনি অনা কোমোৰা টেষ্ট নাই এইটোত জাতিলাও দিব পাৰি নাই এইটো ৰেচিপি মানে তই খোৱা নাই
এয়া হ'ল কোমৰা আলু আৰু আসাম ট্ৰেক্টৰ ইমান জমাই আছে দেখিছে ন এই বনাওঁতে মই হাঁহি ৰখাবই পৰা নাই প্লিজ 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 ৰাজেশ কেনেকে এবাৰ আসাম ট্ৰেক্টৰ কৰি যায় ন এইটোৱে আৰু কেনেকে কৰে আৰু ইমান না তই পোষ্টটো দিছিলি ন কিবা কেনেকে যায় ওই পোষ্টটো এতিয়া নহ'ব এতিয়া হ'ব দেখাই দে পোষ্টটো ইমানেই আছে পানী দি দিছোঁ অলপ এতিয়া পানীটো অলপ সৰহকৈ ঢালি থৈ দিওঁ উতলাই শুকাই দিওঁ পানীখিনি কমিছে অলমষ্ট হ'লে আৰু বেছি দেৰি নালাগে ন নালাগে এতিয়া লাহেকৈ মেজেঙাটো দিওঁগৈ দি দে গোটেইখিনি দিবি গোটেইখিনি এয়া আমাৰ মেজেঙা আসাম জংঘলৰ পৰা আসাম জংঘল এয়া অলপমান কিমান টাইম লাগিব আৰু সিজিবলৈ আৰু বেছি সময় নালাগে বাৰু 15-20 মিনিট ঠিক আছে এতিয়া আমাৰ পৰ্ক ৰেচিপি ৰেডি হৈ গ'ল কোমোৰাৰ লগত কালাৰটো বহুত ধুনীয়া উঠিছে ন খাবলৈ বা কেনেকুৱা হৈছে এনেকৈ উঠাই দেখুৱাই দিছোঁ খাবলৈ টেষ্টি হ'ব খালে গম পাম নিজে বনাইছে চাওকচোন আকৌ নিজে কৈছে টেষ্টি হৈছে এতিয়া মই খাইহে গম পাম ভাল হৈছে নে বেয়া হৈছে মোৰ কাৰণে টেষ্টি হৈছে আৰু চব্জিখন নিজৰ তাৰিফ নিজে ৰাজেশ এইফালে চা মোৰ পাব্লিকক কিবা ক'ব বিচাৰিছোঁ ইউটিউব ফেমিলি হেল্ল' গাইজ বায়'ৰ ভিডিঅ'বোৰ চাই লাইক মোৰ পাব্লিক মানে মোৰ ইউটিউব ফেমিলিয়ে ভাবিব যে একদম লাঠি লৈ ৰখি আছে তোক কিবা ক'ব কৈছো কৈ দে আপোনালোকে বায়'ৰ ভিডিঅ'বোৰ চাই ভাল পাইছে যদি আপোনালোকে ভাল পাইছে যদি বায়'ৰ ভিডিঅ'টো লাইক ভিডিঅ' কমেণ্ট লাইক अबे जल्दी बोल कल सुबह पनवेल निकलना है আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কমেণ্ট কৰি দিব দম দিছ ন তই মৰমত কৈছ বাৰু মৰমতে কৈছে মাতটো সেনেকা উঠি গৈছে ৰাজেশ কি কৈছিলি এতিয়া কৈ দে কি কৈছো ইমাত্ৰ লাইক ভিডিঅ' কমেণ্ট কৰি দিব ভাল পালে মানে কৈছো লাইক ভিডিঅ' শ্বেয়াৰ কৰি দিওঁ আমিয়ে শ্বেয়াৰ